লাগুবনিকে কণে 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 লাগুবনিকে কণে 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 লাগুবনিকে হাঁহৰ কণী মুৰ্গীৰ কণী কাছৰ কণী বান্দৰৰ কণী শিয়ালৰ কণী গাহৰ কণী এনেকৈ মানুহ এটা মানে চিঞৰি চিঞৰি আহিছে বেপাৰী এটা মানে এনেকৈ চিঞৰি চিঞৰি আহিছে তাৰপিছত এজন মানুহ ভাবিছে যে মুৰ্গীৰ কণী হাঁহৰ কণী কাছৰ কণীকে ঠিক আছে কিন্তু বান্দৰৰ কণী শিয়ালৰ কণী গাহৰৰ কণী বান্দৰ শিয়াল গাহৰি যেন কণী পাৰে তাৰপিছত মানুহজন মাতিছে অ'ৰা চাওঁ এফালে এইফালে মানুহজন ওচৰ চাপিলে আহি পালে তাই কৈছে অ'ৰা এই মুৰ্গীৰ কণী হাঁহৰ কণী কাছৰ কণী এইখিনিকে ঠিক আছিলে কিন্তু গাহৰিৰ কণী শিয়ালৰ কণী বান্দৰৰ কণী ইহঁতে কেতিয়াৰ পৰা কণী পাৰিবলৈ আৰম্ভ কৰিলে মানুহটোৱে মানে কৈছে কিয় নাপাৰিব কিয় নাপাৰিব আপুনি কণী নাপাৰিলে বুলি বান্দৰ শিয়াল গাহৰিৰ কণী নাপাৰিব বুলি ক'ত লিখা আছে আপোনাৰ বয়স কিমান মানুহ কৈছে 65 বছৰ আপুনি 65 বছৰলৈকে এটা কণী পাৰিব নোৱাৰিলে আৰু বান্দৰ শিয়াল গাহৰিৰ কণী পাওঁতে আপোনাৰ চকুৰ টোপনি নাইকিয়া হৈ গ'ল নহয় জানো আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে নহয় এই পৃথিৱীখন ইমান পিছ পৰি আছে জানে আপোনালোকৰ নিচিনা এই চকু চৰহা মানুহবোৰ নাথাকা হ'লে নহয় আজি পৃথিৱী নহয় গৈ পেলাই বহুত ওপৰ পালেগৈহেঁতেন আজি পৃথিৱী গৈ মংগল গ্ৰহৰ ওচৰ পালেগৈহেঁতেন গম পাইছেনে আপুনি এতিয়া ৰিটায়াৰ্ড হোৱাৰ পৰা কিমান বছৰ বয়স হ'ল 5 বছৰ আপোনাৰ ৰিটায়াৰ্ড হৈ 5 বছৰ বয়স হ'ল চাকৰি কালতো এটা কণী পাৰিব নোৱাৰিলে আৰু চাকৰি ৰিটায়াৰ্ড হোৱাৰ 5 বছৰৰ পিছতো আপুনি এটা কণী পাৰিব নোৱাৰিলে বান্দৰ শিয়াল গাহৰি আজি কণী পাৰিবলৈ চেষ্টা কৰিছে সিহঁতে আৰু সিহঁতে ছাকচেছ হৈছে সিহঁতে কণী পাৰিছে কিন্তু আপুনি বহি খাই আছে আপুনি বহি খাই আছে শুই থকা শিয়াল এজনৰ হাঁহ ধৰিব পাৰে বান্দৰ শিয়াল গাহৰিয়ে সিহঁতে কষ্ট কৰি এটা কণী পাৰিলে এটা কণী পাৰিলে পৰাৰ কাৰণেতো মই বেচিবলৈ আহিছোঁ সিহঁতে কণী নাপাৰিলে কি মই কেনেকৈ সিহঁতৰ কণীটো আহি পেলাই বেচিব পাৰিম সিহঁতে কণী পাৰিছে কাৰণে বেচিবলৈ আহিছোঁ আপুনি শুই বহি খাই কটাই আছে আপুনি এটা কণী পাৰিব পৰা নাই আৰু বান্দৰ শিয়াল গাহৰিয়ে কণী পাৰিব পাৰিছে কাৰণে আপোনাৰ চকুৰ টোপনি নাইকিয়া হৈছে আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে কিন্তু পৃথিৱীখন আজি বহুত পিছ পৰি আছে গম পাইছে গতিকে আপোনালোকৰ নিচিনা মানুহবিলাকক নহয় এই পৃথিৱীৰ আঁতৰাই দিব লাগিব তেতিয়া কি হ'ব জানানে এই পৃথিৱীখন ডেভেলপ হ'ব অকণমান টানকৈ ক'লেও বেয়া নাপাব সদায় গঠনমূলক কথা ক'ব কেতিয়াও মানে বিমুখ নকৰিব বিমুখ হোৱা কথা কেতিয়াও নক'ব মুখলৈ নানিবই সদায় গঠনমূলক কথা ক'ব লাগে আৰু চেষ্টা কৰক একবিংশ শতিকাত চেষ্টাৰ অসাধ্য একো নাই আজি আপুনি ঘৰতে বহি আপুনি ঘৰতে বহি খাব পাইছে ঘৰতে বহি আপুনি গোটেই পৃথিৱীখন আপুনি চাব পাৰিছে নহয় জানো গোটেই পৃথিৱীখন আপুনি ঘৰতে বহি চাব পাৰিছে আজি আপুনি ইয়াত টিপি দিছে তাত আপোনাৰ হেৰি হৈ গৈছে ৰেলৰ টিকট কটা গৈছে ইয়াত টিপি দিছে আপোনাৰ তাত চিনেমা হলৰ টিকট কটা গৈছে ইয়াত টিপি দিছে আপোনাৰ তাত এৰোপ্লেনৰ টিকট কটা গৈছে ইয়াত টিপি দিছে আপুনি আমেৰিকাত কিবা এটা ঘটি গৈছে গতিকে আপুনি ঘৰতে বহিয়ে যদি সকলো কৰিব পাৰিছে তেতিয়াহ'লে ঘৰত বহি আপুনি এটা কণী কিয় পাৰিব নোৱাৰিব এটা কণী সাধাৰণ কণী এটা কিয় পাৰিব নোৱাৰিব কওকচোন নাপায় দেই সদায় চেষ্টা কৰিব চেষ্টা কৰাৰ পিছত যদি নোৱাৰে তেতিয়া বেলেগ কথা কিন্তু চেষ্টা নকৰাকৈ যদি অবজেকশ্যন কৰে তেতিয়াহ'লে মইতো আপোনাক ডাইৰেক্ট চকু চৰহা বুলি ক'ম তেতিয়াহ'লে আপোনাক ডাইৰেক্ট চকু চৰহা বুলি ক'ম নহয় জানো আপুনি চেষ্টা কৰা নাই আৰু চেষ্টা নকৰাকৈ এইটো কিয় হ'ল সেইটো কিয় হ'ল বান্দৰে কিয় কণী পাৰিলে গাহৰিয়ে কিয় কণী পাৰিব শিয়ালে কিয় কণী পাৰিব সিহঁতেতো আগতে কণী পৰা নাছিলে প্ৰথম অৱস্থাতো আমিতো এৰোপ্লেনত উঠিব পৰা নাছিলোঁ কিন্তু আজি এৰোপ্লেনত উঠিব পাৰিলোঁ প্ৰথম অৱস্থাতো আমি চন্দ্ৰলৈ যাব নোৱাৰিলোঁ আজি চন্দ্ৰলৈ যাব পাৰিলোঁ কাইলৈ পৰহিলৈ মংগল গ্ৰহলৈ যাব পাৰিম চেষ্টাৰ কিবা অসাধ্য আছে নেকি আজি আপুনি পৃথিৱীত থাকি এচিৰ তলত থাকি ফেনৰ তলত থাকি আপুনি এটা কণী পাৰিব পাৰে কিন্তু বান্দৰ শিয়ালে জংঘলত থাকি কিমান কষ্ট কৰি ৰ'দে বতাহে থাকি সিহঁতে ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন কৰিছে লগতে সিহঁতে কণীও পাৰিব পাৰিছে চাব দেই কথাবিলাক চাব সিহঁতে ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন কৰা নাই বুলি আপুনি ক'ব পাৰিবনে সিহঁতে ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন কৰা নাই বুলি ক'ব পাৰিবনে আপুনিও ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন কৰিছে সিহঁতেও কৰিছে কিন্তু সিহঁতে ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন কৰাৰ পিছতো চেষ্টা কৰিছে এটা কণী পাৰিবলৈ আৰু কণীটো পাৰিছে কাৰণে মই সেই কণী বেচিবলৈ আনিছোঁ কিন্তু আপুনি কি কৰিছে সিহঁতে এটা কণী পাৰিছে সেই কণীটোক মই বেচিবলৈ আনিছোঁ সিহঁতে মোক কণী বেচিছে কাৰণে মই বেচিবলৈ আনিছোঁ আৰু আপোনাক বেচিবলৈ আহিছোঁ কিন্তু আপুনি আকৌ মোক অবজেকশ্যন কৰিছে যে বান্দৰ শিয়াল গাহৰি কেনেকৈ কণী পাৰিব পাৰিলে চেষ্টা কৰক চেষ্টাৰ অসাধ্য একো নাই অহা 10-15 বছৰত যদি আপুনি চেষ্টা আপোনাৰ বয়স 65 বছৰ হৈছে অহা 10-15 বছৰত আপুনি আপোনাৰ 75 বছৰ 80 বছৰ হ'ব গতিকে মই ভাবোঁ যে আপুনি যদি চেষ্টা কৰে আপুনি এটা কণী পাৰিব পাৰিব নিশ্চয়কৈ কণী পাৰিব পাৰিব মনটোত কনফিডেন্স ৰাখিব দৃঢ়তা ৰাখিব আপুনিও এটা কণী পাৰিব পাৰিব একবিংশ শতিকাত শুনি লওক একবিংশ শতিকাত মানুহে নোৱাৰা কাম একো নাই একবিংশ শতিকাত আজি আপুনি এইটো লিখি থৈ দিয়ক যদি আপুনি এটা চেষ্টা কৰিলে যদি আপুনি যদি চেষ্টা কৰে আপুনিও এটা কণী পাৰিব গম পাইছেনে চেষ্টা কৰিলে আপুনিও পাৰিব এটা কণী পাৰিবলৈ আপুনি এইটো আজি লিখি থৈ দিয়ক যে চেষ্টাৰ অসাধ্য একো নাই অলপ টানকৈ ক'লেও বেয়া নাপাব
অহাবাৰ আপোনাক এইফালে আহিলে মই আপোনাৰ খবৰ ল'ম, লগ পাম, ঠিক আছে? তাৰপিছত মানুহজনে মানে আকৌ চিঞৰিছে, লাগিব নেকি কণী কণী কণী, বান্দৰৰ কণী, শিয়ালৰ কণী, গাহৰিৰ কণী, বাঘৰ কণী, সিংহৰ কণী, ভালুকৰ কণী, হাতীৰ কণী, ডাইনচৰৰ কণী।